নমস্কাৰ, গুড ইভিনিং, ৱেলকাম জনাইছোঁ পুনৰ এটা নতুন ভিডিঅ'লৈ। বিশেষকৈ জব চিকাৰসকল তোমালোকক সাৱধান কৰি দিয়াটো মোৰ দায়িত্ব আৰু আমাৰ সকলোৰে এটা সামাজিক দায়িত্ব, এটা নৈতিক দায়িত্ব যে যেতিয়া আমি কোনোবা ফ্ৰড বা স্কেমৰ চিকাৰ হওঁ তেতিয়া আমি সকলোৱে চেষ্টা কৰিব লাগে বাকীসকলে যাতে ফ্ৰড বা স্কেমৰ পৰা বাচি যায়। আজি কেইদিনমানৰ পৰা বহুত কিছুমান ল'ৰা ছোৱালীয়ে মোক হোৱাটছআপ কৰে, তাত এখন লিষ্ট পঠিয়াই, লিষ্টখনত লিখা থাকে বা কনচালটেঞ্চিৰ নাম MK কনচালটেঞ্চি নে কি। কনচালটেঞ্চিটো কি হয়, তাত লিখা থাকে যে পেট্ৰল পাম্পত আপোনালোকে জব পাব নিজৰ ডিষ্ট্ৰিক্টত, ক'ৰবাত ছুপাৰভাইজাৰৰ পষ্টটোৰ কথা উল্লেখ কৰে। এটা কথা মই তোমালোকক সোঁৱৰাই দিওঁ যে পেট্ৰল পাম্পত তেওঁলোকৰ টাই আপ এগ্ৰিমেণ্ট আছে নে নাই। প্ৰথম কথাটো তোমালোকে যদি জানিব বিচৰা তেতিয়াহ'লে তোমালোকে নিজৰ ডিষ্ট্ৰিক্টত থকা সেই পেট্ৰল পাম্পটোত গৈ খবৰ কৰিবা। তো সেই পেট্ৰল পাম্পত গৈ তোমালোকে খবৰ ল'বা যে এই কনচালটেঞ্চিটোৰ লগত আপোনালোকৰ টাই আপ আছে নেকি, এগ্ৰিমেণ্ট আছে নেকি, তেওঁলোকৰ লগত আপোনালোকৰ কিবা কথা হৈছে নেকি, আপোনালোকৰ সঁচাকৈ কিবা ভেকেঞ্চি ওলাইছে নেকি, এবাৰ খবৰ লৈ গম পাবা। কিয়নো তেওঁলোকে জব দিয়াৰ নামত 975 টকাকৈ বহুত হাজাৰ হাজাৰ ল'ৰাৰ পৰা তেওঁলোকে পইচা কি কৰিছে, লুটিছে, মিছা কথা কয়। জবটো 1% দিব নোৱাৰে তেওঁলোকে। গতিকে এইটো তেওঁলোকে প্ৰত্যেকবাৰে নতুন নতুন ছিষ্টেম, নতুন নতুন পন্থা অৱলম্বন কৰে, গাঁৱৰ ল'ৰা ছোৱালীবিলাকক সহজ সৰল পায়। গতিকে তোমালোকে কোনো ক্ষেত্ৰতে ভুল নাযাবা। সেইকাৰণে ভিডিঅ'টো যিমান পৰা শ্বেয়াৰ কৰিবা, কিয়নো প্ৰত্যেক ল'ৰা ছোৱালীয়ে জনাটো উচিত। কিয়নো তোমালোকে যিমান অনভিজ্ঞ হৈ থাকিবা, যিমান নজনাকৈ থাকিবা, সিমান এনেকুৱা কনচালটেঞ্চি আছে যিবিলাক কনচালটেঞ্চিৰ কোনো নাম গুণ নাই, কোনো ব্ৰেণ্ডেড নহয়, তেওঁলোকৰ কোনো ৰেজিষ্ট্ৰেশ্যন নাই, অফিচ ক'ত আছে কি একো তোমালোকে গম নোপোৱা। কিন্তু তেনেকুৱা কণ্ডিশ্যনত কি কৰিব, তোমালোকক এনেকুৱা হিচাপত কথা পাতি যেন তোমাক জবটো দিয়ে দিব। আৰু এটা কথা মই আগতেই কৈছোঁ, ৰেজিষ্ট্ৰেশ্যন ফিজ মাত্ৰ 200-300 টকা মেক্সিমাম, ইয়ালৈকে দিব পাৰি। তাৰ ওপৰত যদি কোনোবাই আৰু বহুত পইচা আগতীয়াকৈ বিচাৰে তেতিয়াহ'লে গম পাবা সেইটো কনচালটেঞ্চি সম্পূৰ্ণ ফ্ৰড হয়, সম্পূৰ্ণ স্কেম হয়। আৰু আগ নেবাৰিবা। লাগিলে 900 হওক, 1000 হওক, 2000 হওক, 3000 হওক, যদি আগতীয়াকৈ পইচা খুজিছে ইণ্টাৰভিউ দিবলৈ যোৱাৰ আগত, তেতিয়াহ'লে গম পাবা সেইটো সম্পূৰ্ণ ফ্ৰড কৰিছে। ঠিক আছে, সম্পূৰ্ণ তোমালোকক ঠগিব বিচাৰিছে, চিট কৰিছে, ডিচিভ কৰিব, প্ৰতাৰণা কৰিব। ইয়াৰ বাহিৰেও অন্য একো নহয়। গতিকে যিমান পাৰে ভিডিঅ'টো লাইক, কমেণ্ট কৰি আগলৈ যিমান পাৰে শ্বেয়াৰ কৰি দিয়া। থেংক ইউ।